সমগ্ৰ বিশ্বৰ লগতে কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্ততো উলহ মালহেৰে উদযাপন মেৰী খ্ৰীষ্টমাছ। জিলাখনৰ মুখ্য সদৰ চহৰ ডিফুত ইমানুৱেল ব্যাপ্টিষ্ট চাৰ্চতো মেৰী খ্ৰীষ্টমাছ উদযাপন। বৰ্ষা দেৱী মালিতা উন্মোচন কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে ঔপন্যাসিক অজিত সিংনাৰক নৱতম ঔপন্যাসিক। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কাৰ্যসূচীৰে খ্ৰীষ্টমাছ উদযাপন কৰা হয়। লগতে কাঠে ডাৰ্ট চাৰ্চ, বিৰাট প্ৰেছবেটিয়ান চাৰ্চ, ৰংনিহাং ব্যাপ্টিষ্ট চাৰ্চ, লুৰাংছ, ৰেংমা চাৰ্চ আদিতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে উদযাপন কৰা হয়। বিশ্বত অসূয়া, অপ্ৰীতি, অশান্তি তথা হিংসা দেশ আদি নিপাত যাওক, জগতত শান্তি প্ৰতিষ্ঠা হওক, এই লক্ষ্যৰে প্ৰভু যীশুৱে মানৱীয় ৰূপত উপজা দিনটোতে আনন্দত বিশ্ব জনগণে পালন কৰে মেৰী খ্ৰীষ্টমাছ। স্বাভাৱিকতে প্ৰভু যীশুক আগমনক লৈ ডিচেম্বৰ মাহটো সকলোতে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। ডিফু ইমানুৱেল ব্যাপ্টিষ্ট চাৰ্চৰ উদ্যোগতো মঙলবাৰে পুৱা 11 বজাত আনন্দৰ ৰংভৰা পৌৰোহিত্যৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। এই সভাত যীশু উপজা দিনৰ উপলক্ষে বাইবেলৰ পবিত্ৰ পাঠৰ লগতে প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত হয়। বৰদিন খ্ৰীষ্টমাছ লাগে যীশু খ্ৰীষ্ট পিউঠে আবনি তমফান কেপিজক জিসি আলাং লিগেবা আলাংলি আমি থাং আলাংলি আমি থাং আলি ফান চিমাথাতি পিনসি পো আলামতে ইনসি লাবংস পিউঠেলো মাং মুনিত সনসি পারজানসি মুনিত পাও পিউক যে ফানসি আলাংলি পিউঠেলো মাং alang piuthel long bangke la piuthel buli to papen be ye phano la pen ka jom mehra me pe ye phano la si alang le mahanga the ani ke nitu isi arni ke the posi nitu hodelo ohme pe bordin posi dum pulo atike la sorni hello nitu mane pe yogda ba nitu marna nitu mehempu Yesu Kristo mahanga the ani la so posi nitu ka Yesu Kristo mahanga the ani phanke nitu arni ke the posi nitu amen Pinian dia tamai itu, amane payok dah apa? Apaan itu? Amang itu kan kita talon. Pini just tadi model muncul masalah. Labangso army kita itu kan talon kursi. দেওপৰীয়া কণ কণ ছাত্ৰ ছাত্ৰীৰে নৃত্য প্ৰদৰ্শন। যুৱক যুৱতীৰ উদ্যোগত সমবেত সংগীত পৰিৱেশনৰ লগতে মণ্ডলী পেষ্টৰ পবিত্ৰ খ্ৰীষ্টমাছৰ উপলক্ষে প্ৰভু যীশুৰ বন্দনা তথা গুণানুকীৰ্তন পাঠ কৰি শুনোৱা উপস্থিত খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আগ্ৰহী তথা বিশ্বাসী লোকসকলক। পবিত্ৰ খ্ৰীষ্টমাছৰ উপলক্ষে কেক কটাৰ লগতে পিছত এক প্ৰীতি ভোজত মিলিত হয় এই সমগ্ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলে। উল্লেখ্য, পবিত্ৰ খ্ৰীষ্টমাছ উপলক্ষে ডিফুৰ বিভিন্ন চাৰ্চৰ মণ্ডলীৰ উদ্যোগত মেৰী খ্ৰীষ্টমাছ পালন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। ঔপন্যাসিক অজিত সিংনাৰ নৱমতম উপন্যাস মঙলবাৰে উন্মোচন কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে। ডিফুস্থিত কাৰ্বি লাম্মেট আমেৰ সভাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে এই উপন্যাসখন। কাৰ্বিসকলৰ অতি জনপ্ৰিয় হাইলঙৰ প্ৰেম কাহিনী তথা প্ৰেম প্ৰাপ্তি হ'বলৈ গৈ হাইলঙৰ দৰে সহজ সৰল তথা নিৰীহ যুৱক যুৱতীয়ে লং দিল্লীৰ দৰে এজন অতি কপট ৰাজবিষয়াৰ বাবে নৱ দম্পতীহালৰ সুখৰ জীৱনত অমানিশা নামি অহাৰ পৰা কঠোৰ ৰাজশক্তিৰ হাতত অতিকৈ নিশকতীয়া হৈ পৰা সাধাৰণ প্ৰজাৰ নিমুখ সামাজিক ছবি আৰু ক্ৰমে প্ৰেমৰ কৰুণ পৰিসমাপ্তি তথা মৃত্যুৰ পিছত হাইৰ কি হ'ল ইত্যাদিলৈকে সুন্দৰ বৰ্ণনা পৃষ্ঠ উপন্যাসখনক উন্মোচক ৰংবং তেৰাঙে ঔপন্যাসিক হিচাপে অজিত সিংনাৰ বেছ সফল হোৱা বুলি উন্মোচনী ভাষণত মন্তব্য প্ৰকাশ কৰে। উপন্যাসখনৰ সূক্ষ্ম সামগ্ৰী তথা দিশত তীক্ষ্ণ দৃষ্টি ৰাখি পৰিৱেশ ৰচনা
পাকৈত ঔপন্যাসিক চিংনাৰ বৰ্ষ বেবীৰ মালিতাখন পঞ্চম ৰচনা। উপন্যাসখনে পাঠক সমাজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে মৰমেৰে আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰে ৰংমিলিৰ হাঁহি স্ৰষ্টা পদ্মশ্ৰী ৰংবম কেৰাঙে। কৌশলৰ পৰা সেইটো এটা মন কৰিব লাগে যে চিংনাৰে অসম বিশ্ববিদ্যালয়খনক টানি আনিছে আৰু এগৰাকী কাৰ্বি ছাত্ৰ এজন তেওঁক গৱেষণা কৰিব হালিৰ কাহিনীৰ ওপৰত সেইটো ইয়ালৈ লৈ আহিছে আৰু সেইটোৰ মাজতে কাহিনীটো উল্লেখ্য যে ডিফু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট কবি বিদুল বৰুৱাই আধৰা গ্ৰন্থ উন্মোচনী সভাখনত পৌৰোহিত্য কৰে KCSৰ সভাপতি চন্দ্ৰ সিং ক্ৰয়ে। সভাত উপস্থিত থাকে বিশিষ্ট কবি তথা গল্পকাৰ প্ৰাবন্ধিক বিদ্যা সিং ৰংপি, বালিমাহী কবি ধনেশ্বৰ ইংতি, বিশিষ্ট কবি পাৰি ৰংপি আৰু বিশিষ্ট লেখিকা গীতা বৰাই আৰু লগতে উপস্থিত থাকে অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক জয়সিং তকবীৰ লগতে বহু কেইগৰাকী সাহিত্যপ্ৰেমী ব্যক্তিসকল। বিশ্বৰ লগতে কাৰ্বি আংলং জিলাৰ ধনশিৰিতো উলহ মালহেৰে উদযাপন মেৰী খ্ৰীষ্টমাছ। 6 সংখ্যক ব্যাপটিষ্ট চাৰ্চ জিমাইটিৰ উদ্যোগত পবিত্ৰ খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ উপলক্ষে 24 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে অনুষ্ঠিতব্য 8দিনীয়া অনুষ্ঠানত স্থানীয় ধনশিৰি উপৰিও জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক অংশগ্ৰহণ কৰে। ধনশিৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত ধনশিৰি ডিমাইডি গীৰ্জাত 25 ডিচেম্বৰত যীশুৰ উপজাত দিনৰ উপলক্ষে ধনশিৰিত উলহ মালহেৰে অনুষ্ঠিত কৰে পবিত্ৰ মেৰী খ্ৰীষ্টমাছৰ বৰ্ণাঢ্য কাৰ্যসূচী। কাম বাংলা ঠিকাব आनसरा के शिफ्ट माने मासी आं मासी ट्रेनिंग बो गिरिना थिकाबो मताइसे सलाय जाबो नालायबो ओलेनो आनसरा बो हिंदू बो दं ख्रिस्टान टिटे फाइदु बबानि मताइखौ थैंक्स दिदु ओलेनो दोहा मताइ हामबा बसाय रिबने एग्जाम बोला खा टोटल 5 बाइबल वर्स बाय हार्ट पुस्को रेपमा सानिबा बहा বিশ্বত শান্তি বাণী কঢ়িয়াই আনি বিশ্ব জনগণক শান্তি আৰু সংহতি তথা সত্য প্ৰতিষ্ঠাৰ বাবে জন্মগ্ৰহণ কৰে যীশুৱে। স্বাভাৱিকতে এনে এক পবিত্ৰ ক্ষণ আৰু পবিত্ৰ দিনত বিশ্বৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে প্ৰভু যীশুৰ জন্মদিনটো উলহ মালহেৰে উদযাপন কৰা হয়। আয়োজক কমিটিৰ সভাপতি দিচুন জিকডুঙৰ পৰিচালনাত অনুষ্ঠিত সভা কুমাৰ নাপেন চাই প্ৰভু যীশুৰ প্ৰাৰ্থনা আৰু গুণানুকীৰ্তন কৰে। যীশুৰ প্ৰাৰ্থনা তথা গুণগান কাৰ্যক্ৰমত বিভিন্ন ডিমাচা ব্যাপটিষ্ট মিছনেৰী বিভিন্ন বিষয়ৰ বাবে যীশুৰ বিষয়ে ভাষণ আগবঢ়ায়। উল্লেখ্য এই বৰ্ণাঢ্য অনুষ্ঠানৰ অংশ হিচাপে সমবেত সংগীত তথা প্ৰাৰ্থনা সংগীত আৰু যীশুৰ গুণানুকীৰ্তন কৰি ভাষণ পাঠ চলি থাকিব 31 ডিচেম্বৰলৈকে। ধনশিৰিৰ পৰা টিংকু ডিফুচাৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে ৰেচম বাণিজ্যিক বিৰতিৰ। Border awareness program, pork eating contest, chili eating competition, Damoy curry cooking contest, dance competition, Darhepi Awards. Witness the second Lankai Festival 2019 in Haladong Playground Lankaijan, 27th to 28th of December 2019, only on Cut Television's network. Kanj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing.
also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Kanch Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছত এজাক কণমানিয়ে প্ৰতিবাদী কণ্ঠৰে সাব্যস্ত কৰিলে কা বিৰোধী তীব্ৰ প্ৰতিবাদ অভিনয়ৰ জৰিয়তে সাব্যস্ত কৰিলে এই প্ৰতিবাদ বজ্ৰ কণ্ঠেৰে নিনাদিত হ'ল জয় আই অসম ধ্বনি বজ্ৰ কণ্ঠৰে প্ৰতিধ্বনি হ'ল জয় আই অসম ধ্বনি অভিনয়ৰ জৰিয়তে সাব্যস্ত কৰিলে এই প্ৰতিবাদ ৰাষ্ট্ৰসংঘৰ ইউনিচেফ আৰু উত্তৰ পূব ভাৰত লোক সংস্কৃতি গৱেষণা কেন্দ্ৰ আৰ্হিৰ উদ্যোগত মঙলবাৰে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছত গ্ৰাম অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় উত্তৰ পূব ভাৰতৰ লুপ্তপ্ৰায় খিলঞ্জীয়া ভাষাৰ বোলছবি মহোৎসৱ মহোৎসৱত 4খন বোলছবি প্ৰদৰ্শন কৰাৰ লগতে 2খন শিশু নাটিকা আৰু এখনি নৃত্য নাটিকা মঞ্চস্থ কৰা হয় কাৰ্বি ছবি ৱছ বিপ মৰাণ ভাষাৰ ছবি হান্দুক ত্ৰিপুৰা ককবৰক ভাষাৰ ছবি কোৱাথাম কথুমা আৰু ছিকিমৰ লেপচা ভাষাৰ বোলছবি ঢকবু প্ৰদৰ্শন কৰা হয় স্মতব্য যে ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদন মতে বিশ্বত প্ৰতিমাহে দুটাকৈ খিলঞ্জীয়া ভাষাৰ মৃত্যু হৈছে ভাষা সংস্কৃতি ৰক্ষাৰ বাবে ইউনিচেফে এই পদক্ষেপ গ্ৰহণ কৰিছে অনাগত 10 বছৰৰ বাবে ৰাষ্ট্ৰসংঘই বিশ্বৰ খিলঞ্জীয়া ভাষা উদ্ধাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অনুষ্ঠানত নিজৰ ভাষা সংস্কৃতি ৰক্ষা আৰু কা বিৰোধী পদক্ষেপ লৈ স্থানীয় মুন কুমাৰ ডেকাৰ দ্বাৰা ৰচিত আৰু কুমুদ নাথৰ পৰিচালনাত অ মোৰ আপোনাৰ দেশ আৰু পল ভূঞাৰ দ্বাৰা লিখিত তথা পৰিচালিত এয়া কাৰ মানুহ নামৰ 2খন প্ৰতিবাদী নাট মঞ্চস্থ কৰে কণমানি শিশুসকলে বৈঠালাংছৰ এই কণ শিশুসকলেও এইদৰে বলিষ্ঠ কণ্ঠেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বৈঠালাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাপ নিউজ কাৰ্বি আংলং জিলাৰ টিফুস্থিত কাৰ্বি হেমটুম্পি লুম্বাজং ক্ষেত্ৰত মঙলবাৰে উলহ মালহৰে সম্পন্ন কৰা হয় ৰং মাৰ্জং আৰু বাৰিথে চিনথং সিং বানপ পূজা সম্পন্ন কৰা হয় কাৰ্বি হেমটুম্পি লুম্বাজং ক্ষেত্ৰত ৰং মাৰ্জং আৰু বাৰিথে চিনথং সিং বানপ পূজাৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত 8 সংখ্যক ৰং মাৰ্জং আৰু বাৰিথে চিনথং সিং বানপ পূজা উলহ মালহৰে মঙলবাৰে সম্পন্ন কৰে অনুষ্ঠানত জিলাখনৰ কেইবাটাও ধৰ্মীয় অনুষ্ঠানৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল অংশগ্ৰহণ কৰে অনুষ্ঠানত কাৰ্বি কুৰ্ফ আমে কাৰ্বি কুৰ্ফ খে আতি মৰিম কাৰ্জ আমে কাৰ্বি চেৰ টিহুন চেৰ পিণ্ডেং আছং কাৰ্বি ৰিছ আটেৰাং আৰু কাৰ্বি কাৰ্ডং পাংথিৰ আহাম ফাং প্ৰমুখ্য ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বী তথা বিষয়ববীয়াসকলৰ উপস্থিতিত পৰম্পৰাগত নৈবেদ্য অৰ্পণ অনুষ্ঠান সফলতাৰে সম্পন্ন কৰা হয় Initum pening amnikan nerkep ana phong kichokram same kipidam tangan ke dikhalo nitum karbi sap phong poromputhi karbi kaphejo bolo bosar bilo bisar sanglok sanglim bongchin bongkrok sakhi hudi pensi nitum manpeng thondap Lai ko pia farman apa ning lo? La ke tum karbi khegan thi farman apa. La so ke pipe na tum putarong khang ni le je tai klub lo ma manale tum de sidam
lasong dong te hello utarong khang amri chin thong ni lip dum ba jong to ana karbiang long chingrum si pening ging ding der kevalong same karbiang anglong constituency long correct shop may phula pen chunbang atum an chilang pet pen pini ni tum kedam ikla hen tanga masing kana bang kini tumang ke thang thanga chiklus tami bo stami pening bang ke itum karbi hem tun pialong khegang thima paramana phan kakli ka pejo peng hem phu kakli pen chinglok asona son hadak than khili rong ker nai tulang la pen te tirim karchu tulang la angthun nakit te bokron posi pening bang ke nilitum aprang dam nang kok dum la so long pok dam nai tung la puig lum ma pending support pen sikidam dam mik nai kedam dai pending support pen pe pon ni pining nai tung la pusan pening itu la pusama pot bang ke pening bang ke la por ke chingkhara li si tum dam na kok stami hala dak bang ke tu pending নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ